অহা 5 তাৰিখৰ পৰা ৰাস মহোৎসৱ আৰম্ভ হ'ব গোটেই ৰাজ্যখনত। আমি যেনেকে দুৰ্গা পূজাৰ সহায় কৰোঁ, বিহুক সহায় কৰোঁ, তেনেকে এইবাৰ কেবিনেটে 2068খন ৰাস সমিতিক 25,000 টকাকৈ ৰাস উৎসৱ অনুষ্ঠিত কৰিবলৈ এককালীন সাহায্য মঞ্জুৰি কৰিছে। আৰু মাজুলীৰ যি 67 ৰাস আছে, মাজুলী ৰাস সমিতিসমূহক আমি 50,000 টকাকৈ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাজুলীৰ 67খন ৰাসে 50,000কৈ টকা পাব আৰু ৰাজ্যখনৰ 2068খন ৰাসে 25,000 টকা কৰি তেওঁলোকে আমাৰ এককালীন সাহায্য লাভ কৰিব। 5 তাৰিখে যেনেকে ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব, 5 তাৰিখৰ দিনটো ভাৰতৰত্ন ভূপেন হাজৰিকাৰো মৃত্যু দিৱস। জন্ম শতবাৰ্ষিকীৰ মাজতে এইবাৰ 5 নৱেম্বৰত ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথি বা তিৰুভাৱ তিথি উদযাপন কৰা হ'ব। প্ৰতিখন জিলা সদৰতে 5,000তকৈও অধিক লোক সমবেত হৈ মানুহে মানুহৰ বাবে গানটো পৰিৱেশন কৰিব। আৰু ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে তেখেতৰ সমাধি সমন্বয় তীৰ্থত ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন কৰিব। এইটো আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে জানে যে আমাৰ অসমত কোনো চিনেমাৰ টেক্স, এণ্টাৰটেইনমেণ্ট টেক্স নাই, কিন্তু ভাৰত চৰকাৰে চিনেমা টিকেটৰ বিনিময়ত এটা GST কালেকশ্যন কৰে। যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয়, GST 18% লয়, আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয়, GST 5 টকা লয়, 5% লয়। কিন্তু ইয়াক কালেক্ট কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে, আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘূৰাই দিয়ে, আধা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰাখে। তাৰমানে 18% যদি GST লয়, তাৰ 9% ৰাজ্য চৰকাৰে পায়, 5% যদি GST লয়, তাৰ 2.5% ৰাজ্য চৰকাৰে লাভ কৰে। আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে চিনেমা হলত 31 তাৰিখে আহিব। যিহেতু টেক্স এক্সেমশ্যন দিয়াৰ কোনো প্ৰভিজন নাই, কাৰণ টেক্স আমি কালেক্টে নকৰোঁ, ভাৰত চৰকাৰে কালেক্ট কৰে, গতিকে যিখিনি GST এমাহৰ পিছত আমালৈকে ঘূৰি আহিব, কালেকশ্যনৰ 1 মাহ পিছত আমালৈকে ঘূৰি আহিব, এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলোঁ।